যিজন ব্যক্তি দূৰত থাকিও আমাৰ ওচৰতে থকা যেন অনুভৱ হয় তেতিয়া বুজিব যে সেই ব্যক্তিজনৰ সম্বন্ধ আমাৰ আত্মাৰ লগত জোৰা লাগি আছে। যেতিয়াৰ পৰা মানুহৰ ভিতৰত অহংকাৰে বাস কৰিলে তেতিয়াৰ পৰাই সম্পৰ্কবোৰত মৰম কম আৰু স্বাৰ্থ বেছি থাকিবলৈ লৈছে। বিশ্বাসৰ অৰ্থ এইটো নহয় যে মই যি বিচাৰোঁ তাকে ভগৱানে কৰিব। বিশ্বাসৰ অৰ্থ এইটোহে যে ভগৱানে যি কৰিব সকলো মোৰ বাবে ভালেই কৰিব। বন্ধুত্ব কোনো স্বাৰ্থ নহয়, ই এক বিশ্বাস য'ত সুখত হাঁহি ধেমালিৰ লগতে বিপদত লগত থকাৰ এক দায়িত্ব হয়। পৰি যোৱাটো সহজ, কাৰোবাক তললৈ পেলোৱাটো আৰু সহজ, কিন্তু কাৰোবাক হাতত ধৰি উঠোৱাটো বহুত কঠিন আৰু বহুত ডাঙৰ কথা। সম্বন্ধৰ অপব্যৱহাৰ নকৰিব, কাৰণ সম্বন্ধটো বহুত পাই যাব, কিন্তু ভাল মানুহ জীৱনত বাৰে বাৰে কেতিয়াও নাপাব। ইচ্ছাৰ ৰাস্তা বহুত দূৰলৈকে যায়, ইয়াতকৈ ভাল এইটোৱে যে প্ৰয়োজন হোৱাজনৰ গলিলৈকে ঘূৰি যোৱা। মানুহ দুখত থকাটো এটা চিন্তাৰ কাৰণে হয়, সুখত থকাটো এটা চিন্তাৰ কাৰণে হয়। অৰ্থাৎ চিন্তাই দুখ আৰু চিন্তাই সুখ, চিন্তাই মনৰ ঘাঁ আৰু চিন্তাই মলম। সেইবাবে আমি যেনেকুৱা চিন্তা কৰিম তেনেকুৱাই আমাৰ মনৰ ধাৰণা হ'ব। জীৱন এক পৰীক্ষা। সাধাৰণতে মানুহ অসফল হয় এই পৰীক্ষাত, কাৰণ আমি ইজনে সিজনৰ নকল কৰি থাকোঁতেই যায়। আমি পাহৰিয়ে থাকোঁ যে সকলোৰে প্ৰশ্ন বেলেগ বেলেগ আছিল। প্ৰথমবাৰ বিশ্বাসঘাতকতা লাভ কৰিলে সতৰ্ক হৈ যাব, দ্বিতীয়বাৰ পালে ই এটা শিক্ষালৈ পৰিণত হ'ব। কিন্তু তৃতীয়বাৰ যদি বিশ্বাসঘাতকতা পায় তেতিয়াহ'লে সেইটো আমাৰেই ভুল সিদ্ধান্তৰ পৰিণাম। জীৱনক বিচাৰি পোৱাটোৱেই জীৱন। সুখ দুখ, ৰ'দ ছাঁ, লাভ হানি, যশ অপযশ এই সকলোবোৰৰ মাজেৰে পাৰ হৈ যোৱাটোৱেই জীৱন। কিছুমান কথা সদায় মনত ৰাখিব। প্ৰথম, অতীতক কেতিয়াও সলনি কৰিব নোৱাৰে। দ্বিতীয়, সুখ আমাৰ নিজৰ ভিতৰতে আছে। তৃতীয়, যেনেকুৱা আমি কৰিম তেনেকুৱাই আমি ভৰিম। চতুৰ্থতে, হৰা আৰু জিকাটো আমাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰিব। পঞ্চমতে, সকলো পৰিস্থিতিয়ে সময়ৰ লগত ভাল হৈ পৰে। এই পৃথিৱীখনক বিজ্ঞানে লাগিলে যিমানেই ভাল আৰু সুখময় কৰি নোতোলক কিয়, মানসিক শান্তি কেৱল প্ৰকৃতিৰ কোলাতহে আছে। যেতিয়াই দিনটোৰ আৰম্ভণি কৰে তেতিয়াই তিনিটা শব্দ নিশ্চয় গুণগুণাব: চেষ্টা, সঁচা আৰু বিশ্বাস। চেষ্টা এটা ধুনীয়া ভৱিষ্যতৰ বাবে, সঁচা বা সত্যতা নিজৰ কামৰ বাবে, বিশ্বাস ভগৱানৰ ওপৰত। ইয়াৰ পিছত চাব সফলতা নিজে নিজে আহিব। য'ত সূৰ্যৰ কিৰণ পৰে তাতে পোহৰ হৈ পৰে, আৰু য'ত মৰমৰ ভাষা থাকে তাতে পৰিয়াল এক হৈ পৰে। বয়স বাঢ়ি গ'লে হাঁহি কেতিয়াও ৰৈ নাযায়, কিন্তু হাঁহি যদি ৰৈ যায় তেতিয়াহ'লে বয়স নিশ্চয় বাঢ়ি যাব। সেইবাবে সদায় হাঁহি থাকিব, সুখত থাকিব। ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।